ৱাও, শেৱালি ফুলজোপা একদম ভৰি ভৰি ফুলিছে, বগা হৈ আছে। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু আজি হৈছে মহালয়া। আমি আহিছোঁ নদী পাৰৰ ফালে ফুৰিবলৈ। আৰু চাওঁ আহকচোন আজি নদী পাৰত কিমান মানুহ সমাগম হৈছে। চাওকচোন কিমান মানুহৰ সমাগম হৈছে ইয়াতে। সকলোৱে নিজৰ পূৰ্বপুৰুষক এটোপা পানী দিম বুলি আহিছে। মহালয়াৰ দিনাখন ৰাতিপুৱা ওলাই আহি কিবা এটা বেলেগেই আমেজ লাগে। মেলাও বহিছে ইয়াতে, বহুত দোকানো বহিছে, মিঠাইৰ দোকান। আৰু ৰিপ ৰিপকৈ এজাক বতাহো বলি আছে। দেহ মন একদম জোৰ পৰি গৈছে। আৰু এয়া চাওক, সকলোৱে তৰ্পণ কৰি গা পা ধুই আহিছে পাৰলৈ। শুকুলা ডাৱৰ, আকাশ, নদী, মানে এটা বহুত ধুনীয়া কম্বিনেশ্যন। আৰু এইফালে চাওক, ছোৱালীজনীয়ে দুৰ্গা সাজি কিনে ফটোশ্বুট কৰিছে। ভাল লাগিছে দেখি। আৰু এয়া ঘৰলৈ যাবলৈ ওলালোঁ আমি। আৰু এয়া যোৱাৰ পথতে চাওক, হৈ মানুহবিলাক আহিছে দেখোন, সাজি কাচি ঢাকৰ তালে তালে নাচি নাচি আহিছে মহিলাসকল। ভাল লাগিছে চাই। পূজা পূজা লাগি গৈছে পূৰা, আৰু পূৰা আনন্দৰ জোৱাৰ উঠিছে। আৰু এয়া নদীৰ পাৰে পাৰে আমি গৈ আছোঁ ঘৰলৈ বুলি। এয়া আমাৰ ল'ৰা আৰু মোৰ মানুহজন গৈ আছে আগে আগে। নদী কিনাৰত নীলাজী বন চাওক, অকণমান চুইয়ে থৈ গ'লোঁ, ভাল লাগে। আৰু এয়া সন্ধিয়াৰ সময় হ'ল। ল'ৰাটো আজি মহালয়াৰ উপলক্ষে বাহিৰত চাকি জ্বলাইছে। বৰ ভাল লাগিছে পৰিৱেশটো সন্ধিয়াৰ। সকলোৰে ঘৰে ঘৰে পদূলিত আজি মহালয়া যে জ্বলি উঠিছে। সেইটো কাৰণে চাকি জ্বলাইছে চুন দাদা। বহুত ধুনীয়া এটা সন্ধিয়া।